নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ কেৰিয়াৰ ইন এছাম চেনেলটোলৈ। আজি আপোনালোকৰ সৈতে ডিছকাছ কৰিম এটি সৰু ট্ৰিক, যিটোৰে আমি স্কুৱেৰ ভেলিউ যিকোনো নাম্বাৰ অৰ্থাৎ 1 পৰা 99লৈ স্কুৱেৰ ভেলিউ কেনেকৈ সহজতে উলিয়াব পাৰি তাৰ বিষয়ে আলোচনা কৰিম। চাই থাকক ভিডিঅ'টিৰ শেষৰলৈ। ধৰা হওক আমি 19 নম্বৰ স্কুৱেৰ ভেলিউ ওলাব লাগে। চ' প্ৰথমতে আমি আগতে ট্ৰেডিশ্যনেল মেথড কৰিছিলোঁ 19 × 19 এনেকৈ, কিন্তু এইটো বহুত লেংথি হয়। চ' আমি এতিয়া সহজ মেথডত কৰিম। প্ৰথমতে আমি ইয়াৰ মাজেৰে এডাল আঁচ টানি ল'ম। তাৰপিছত ইয়াত দুটা 9ৰ স্কুৱেৰ ভেলিউ একাশী হয়। চ' আঁচডালৰ ৰাইট চাইডে 81 বহাম আৰু 1ৰ স্কুৱেৰ ভেলিউ 1 হয় ৰাইট চাইডৰ লেফ্ট চাইডে। তাৰপিছত আমি এই গোটেই নাম্বাৰটোৰ অৰ্থাৎ 1 পূৰণ 9, 9 পূৰণ 2 এইটোৰ ভেলিউ উলিয়ালে আমি পাম 9, 1 × 9, 9 × 2 = 18। এই 18টো আঁচডালৰ ৰাইট চাইডে আৰু লেফ্ট চাইডে বহুৱাই দিম। তাৰপিছত যোগ কৰি দিলে আমি 8, 8, 18 এইফালে 361। গতিকে 19 স্কুৱেৰ মানে অৰ্থাৎ ভেলিউ পালোঁ আমি 361। এতিয়া হওক বেলেগ এটা উদাহৰণলৈ আগবাঢ়ো। ধৰা হ'ল 24 স্কুৱেৰৰ আমি স্কুৱেৰ ভেলিউ ওলাব লাগে। চ' আমি ইয়াত কৰিম কি 4 স্কুৱেৰ ভেলিউ 16, এইটো পাতি ল'লোঁ। 2 স্কুৱেৰ ভেলিউ 4। এতিয়া আমি নেক্সট ষ্টেপত কৰিম এই গোটেইকেইটা সংখ্যাৰ পূৰণফল, অৰ্থাৎ 4 পূৰণ 2, 4 × 8, 8 × 2 = 16। 16টো লিখিম আপোনাৰ, এইখিনি আপোনাৰ লাইনডাল থাকিব, 16 থাকিব 6টো ইফালে আৰু 1টো ইফালে। এতিয়া যোগ কৰিলে আমি ভেলিউটো পাই যাম 576, অৰ্থাৎ 24 স্কুৱেৰ মানে হ'ল 576। বন্ধুসকল ট্ৰিকটো বহুত ইজি হয়, গতিকে আপোনালোকে 1 পৰা 19লৈ যিকোনো সংখ্যাৰ পূৰণফল সহজতে উলিয়াব পাৰে। 31 স্কুৱেৰ 1ৰ স্কুৱেৰ মানে 01, কিন্তু 0 আমি দুটা স্পেচ এইখিনিত পূৰণ কৰিব লাগিব। গতিকে ইয়াৰ বাবে আমি 01, 1ৰ স্কুৱেৰ ভেলিউ 1, 01 এনেকুৱা পাতিব লাগিব। 3 স্কুৱেৰ ভেলিউ পাম আমি 9, এইটো অকল যিমান পাওঁ সেইটো তেনেকৈ পাতিলে হয়, কিন্তু ইয়াত দুটা সংখ্যা পূৰণ হ'ব লাগিব, খালী ঠাইটো পূৰণ হ'ব লাগিব। গতিকে তাৰপিছত গোটেইকেইটা সংখ্যা আমি পূৰণ কৰিলে পাম 3 × 1 = 3, 3 × 2 = 6, 6 ইয়াতে 6 থাকিব আৰু 0 এইটো নিদিলেও কথা নাই। এতিয়া আমি ভেলিউটো পাম 961। চ' ফ্ৰেণ্ডছ, আপোনালোকে এইটো পদ্ধতিৰে যিকোনো সংখ্যা 1 পৰা 99লৈ যিকোনো সংখ্যা পূৰণফল উলিয়াই চাব পাৰে। চ' আজিলৈ এইটোৱে আছিল। বহুত ইজি মেথড হয়, আপোনালোকে শিকি ল'ব, এক্সামত বহুত সহায়কাৰী হ'ব। ধন্যবাদ। আপুনি যদি ভিডিঅ'টো ভাল পায় আপোনালোকে মোক চেনেলটি ছাবস্ক্ৰাইব কৰি মনোবল বঢ়াব পাৰে। ধন্যবাদ।